নমস্কাৰ মই পৰাগজ্যোতি ফুকন এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকললৈ আৰু নাছাৰ দুগৰাকীকৈ মহিলা বিজ্ঞানীয়ে ইতিহাস ৰচিবলৈ সক্ষম আছে আৰু জেছিকা মিৰ আৰু ক্ৰিষ্টিকা ক্ৰছ নামৰ দুগৰাকী মহাকাশচাৰীয়ে অৱশেষত সফলভাৱে খোজ দিবলৈ সক্ষম হৈছে মহাকাশত আমি জনাইছো টাইমেটৰ দৰ্শকসকলক ইতিহাস ৰচিবলৈ সক্ষম হৈছে নাছাৰ দুই মহিলা মহাকাশচাৰীয়ে আৰু মহাশূন্যত খোজ কাঢ়িলে ক্ৰিষ্টিনা ক্ৰছ আৰু জেছিকা মিৰে কেৱল মহিলাৰ দ্বাৰা গঠিত দলে অংশ ললে সফল অভিযানত বেটাৰী চাৰ্জাৰৰ মেৰামতিৰ বাবে থাকিল মহাকাশ কেন্দ্ৰৰ বাহিৰত আৰু পুৰণি বেটাৰীৰ ঠাইত নতুন মডেলৰ বেটাৰী সংযোজন স্পেচ ষ্টেচনত আৰু স্পেচ ষ্টেচনত আছিল মুঠ 4 গৰাকীকৈ মহাকাশচাৰী আৰু ইয়াৰে 4 গৰাকীৰ ভিতৰত দুগৰাকী মহিলা মহাকাশচাৰী আছিল বাহিৰত জেছিকা মিৰৰ মহাকাশত খোজ কঢ়া প্ৰথমটো অভিজ্ঞতা আৰু কছে ইয়াৰ পূৰ্বে 3বাৰকৈ খোজ কাঢ়িছিল মহাশূন্যত আৰু আমি টাইমেটৰ দৰ্শকসকলক বিশেষ ভিজুৱেল দেখুৱাইছো আৰু এনে ধৰণেই মহাশূন্যত খোজ কাঢ়িবলৈ সক্ষম হৈছে নাছাৰ দুগৰাকীকৈ মহাকাশচাৰীয়ে আৰু জেছিকা মিৰ আৰু ক্ৰিষ্টিনা ক্ৰছ নামৰ দুগৰাকীকৈ মহাকাশচাৰীয়ে সফলভাৱে মহাশূন্যত খোজ কাঢ়িবলৈ সক্ষম হ'ল আৰু ইতিহাস ৰচিবলৈ সক্ষম হৈছে ইয়াৰ লগে লগে দুই মহাকাশচাৰীয়ে আৰু আমি দেখুৱাইছো এই সময় দৃশ্যাংশ আৰু এনে ধৰণেই নতুন বেটাৰী সংযোজন কৰিবলৈ স্পেচত খোজ কাঢ়িলে দুই মহিলা মহাকাশচাৰীয়ে আৰু নাছাৰ দুই মহিলা মহাকাশচাৰীক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিশ্ববাসী আৰু গৌৰৱান্বিত হৈ পৰিছে আমেৰিকা গৌৰৱান্বিত হৈ পৰিছে নাছা আৰু নাছাৰ দুই মহিলা মহাকাশচাৰীয়ে ইতিহাস ৰচিবলৈ সক্ষম হৈছে মহাশূন্যত খোজ কাঢ়িলে মহাকাশচাৰী ক্ৰিষ্টিনা ক্ৰছ আৰু জেছিকা মিৰে আৰু কেৱল মহিলাৰ দ্বাৰা গঠিত দলে অংশ ললে সফল অভিযানত আৰু বেটাৰী চাৰ্জাৰৰ মেৰামতিৰ বাবে থাকিল মহাকাশ কেন্দ্ৰৰ বাহিৰত আৰু পুৰণি বেটাৰীৰ ঠাইত নতুন মডেলৰ বেটাৰী সংযোজন কৰিবলৈ সক্ষম হ'ল স্পেচ ষ্টেচনত আৰু স্পেচ ষ্টেচনত আছিল মুঠ 4 গৰাকীকৈ মহাকাশচাৰী ইয়াৰে 2 গৰাকীৰ ভিতৰত আৰু 2 গৰাকী মহিলা মহাকাশচাৰী আছিল বাহিৰত আৰু জেছিকা মিৰৰ মহাকাশত এয়া প্ৰথমটো খোজ কঢ়াৰ অভিজ্ঞতা অন্যহাতে কছে ইয়াৰ পূৰ্বে 3বাৰকৈ খোজ কাঢ়িছিল মহাশূন্যত আমি দেখুৱাইছো এই সময় দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক